হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনালোঁ মোৰ চেনেলটোলৈ। আৰু আমাৰ আজি ৰঙালী বিহুৰ অলপমান আমাৰ দাদাই ককাই লগ সমনীয়া বন্ধুৰ লগত মিলি অলপমান পাৰ্টি মানে কি আৰু ঘৰতে এটা ছাগলী কাটিছিলোঁ। ছাগলীটো কাটি এতিয়া আমাৰ মানে অলপমান আৰু বিহু বুলি চবেই মিলিজুলি এটা পাৰ্টি খাওঁ বুলি আমি ইয়াত সেনেকেই খাওঁ। এয়া ছাগলী বনাই আছোঁ, পেটুখিনি মাংসখিনি ভিতৰত বনোৱা হৈছে, এতিয়া পেটুখিনি বনাইছোঁ। কেনেকুৱা হৈছে দেখিবলৈ চাওক। এইখিনি হৈ গ'ল পেটু বনি থকা মানে চবেই মানে এনেই টাইম পাছ কৰি আছে আৰু টাইম পাছ দেখাম আৰু আপোনালোকক কি টাইম পাছ কৰি আছে এনেই মানে। তো কেনেকুৱা বনিছে এবাৰ কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু সকলোকে কৈছোঁ, নতুন যোনে যোনে চাইছে তেওঁলোককে কৈছোঁ যে চেনেলটো যদি মোৰ ভাল লাগে তেতিয়াহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু শ্বেয়াৰ কৰিলেহে ভিডিঅ'টো তাৰমানে চবে চাই পাব। আপোনালোকৰো ভিডিঅ' ময়ো শ্বেয়াৰ কৰি দিম এনেকেই। তো এইখিনি হৈ গ'ল টেষ্ট, মানে আমাৰ টেষ্টখিনি চাব। এতিয়া টেষ্টখিনি কেনেকৈ ভাঙি কিনি তাত আকৌ পেটুত দি দিয়া যাব। কিমান ভাল লাগে মানে এইটো এনেকৈ মিলাই কিনি খাওঁ। আপোনালোকে কেনেকৈ খাই জনাবচোন। আমি টেষ্টখিনি অলপ পেটুখিনি সিজো অৱস্থাত মানে তেতিয়া ভাঙি চিঙি তাত দি দিওঁ, কাৰণ এইখিনি একেবাৰে গলি যাব নালাগে, মানে তেতিয়া ডোখৰ হৈ থাকিব, তেতিয়া খাই ভাল লাগিব। তো এই টেষ্টখিনি এতিয়া এনেকৈ ভাঙি লোৱা হৈছে। ভাঙি অলপ দেৰি পাছত মানে আমি ভালকৈ ভাঙি চিঙি কিনি ইয়াত কেৰাহীত মানে এতিয়া দি দিম। আৰু কেৰাহীত মানে আমি এটা হেৰিতে বনাইছোঁ, চচপেনত বনাইছোঁ। এতিয়া চাওক চচপেনটোত কেনেকৈ আমি দি দিম, মানে এতিয়া দি দিয়াৰ পিছত ইয়াক সিজাই মেলি আৰু যেতিয়া পেটুখিনি থাপ থাপ ফুটিবলৈ ধৰিব তেতিয়াহে খাবলৈ হৈ যাব। এয়া চাওক, এতিয়া ইয়াত ঢালি দিম। ঢালি দিলোঁ, এতিয়া ভালকৈ লৰাই দিব লাগিব। আৰু লৰাই দিয়াৰ পিছতে লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত এতিয়া চাওক, অলপ দেৰি পাছত পেটু খাবলৈ হৈ যাব। আৰু জুইকুৰা অলপ দি দিব লাগিব তাপটো। দেখিছে নহয়, কাৰিকৰী কৰিবলৈ পালোঁ মই। মোকে লগালে কাৰিকৰীত। মাংসখিনি মানে তুমি বনালে বৰ ভাল লাগিব বুলি ক'লে খাই কিনি, সেয়া মোকে বনাব দিছে। দে বোলো, ৰাইজৰ কাৰণে ইমানটো কৰিবলৈ কি ডাঙৰ কথা। আজি বিহু বতৰ, তাতে সকলোৱে মিলি খাওঁ বুলি আৰু ইয়াতে বনাই। কেনেকুৱা লাগিছে ক'ব। লগাইছে পিনে দাদা, মামা, ককাই, ভাই সকলোৱে এনেই টাইম পাছ কৰি আছে, মানে পেটুখিনি হোৱালৈকে এনেই টাইম পাছ। আৰু ইয়াতে বহি আছোঁ। আজি অলপ দেৰি পিছত হুঁচৰি জুৰিব লাগিব যে, খাই বৈ মেলি আৰু অলপ গা পা ধুই তাৰপিছতে হুঁচৰিলৈ যাবগৈ লাগিব। ভিডিঅ'টো দুদিনমান মানে হুঁচৰি দিনাখনে হয়, কিন্তু দিয়া লেট হ'ল। আমাৰ গাঁৱত এনেকেই আমি মানে কি ক'ব আৰু, অৰুণাচল তেন চল। হৰি নামৰ ধ্বনি